যেতিয়ালৈ জীয়াই আছা সমস্যা থাকিবই। শেষ হৈ যোৱাৰ নাম সমস্যা নহয়। সমস্যাৰ পৰা কোনো পলাই থাকিব নোৱাৰে, বৰঞ্চ সি বাঢ়ি বাঢ়ি এটা বহুত ডাঙৰ ৰূপ লয়। সেইকাৰণে যিমান সোনকালে পৰা যায় সমস্যাৰ লগত যুঁজি সমস্যাটো আঁতৰ কৰিব লাগে, কাৰণ তাৰ পিছত অন্য এটা সমস্যাই মূৰ দাঙি ৰৈ থাকে। কেতিয়াবা কেতিয়াবা কিছুমান সমস্যাই তোমাক বাগৰাই পেলাই দিব। তেতিয়া উঠি অলপ সময় বহিবা, আকৌ পুনৰ সমস্যাৰ লগত যুঁজিবলৈ নিজকে প্ৰস্তুত কৰিবা। এটা শিশুৰ যেতিয়া অত্যন্ত ভোক লাগে, সিও খাবৰ বাবে কান্দিব লগা হয়। তেতিয়া সি খাবলৈ পায়। ঠিক তেনেকে সমস্যাৰ লগত যুঁজিবলৈ হ'লে কষ্ট হ'বই, আৰু সকলো কষ্ট লগত লৈ সমস্যাৰ লগত যুঁজিবই লাগিব, নহ'লে সমস্যাই তোমাৰ ওপৰত হাঁহিব। আৰু যেতিয়া সমস্যাই হাঁহিব, তুমি যে এজন দুৰ্বল ব্যক্তি সকলোৱে জানিব। সেইকাৰণে কাকো হাঁহিবলৈ সুবিধা নিদি সমস্যাৰ এই ৰণক্ষেত্ৰত দৃঢ় বিশ্বাস আৰু বুকু ডাঠ কৰি খাৰা হ'ব লাগিব।